এই কাহিনীটোৰ লগত সমাজৰ কোনো বাস্তৱিকতাৰ সম্পৰ্ক নাই। আমি কোনো ধৰণৰ ভূত প্ৰেতৰ দৰে অন্ধবিশ্বাস বঢ়াব বিচৰা নাই। আপোনালোকৰ মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনাইছোঁ, গতিকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। গাঁও এখনত বুটনি এটাৰ প্ৰকোপ আছিল। সি সৰু সৰু বাচ্চাবোৰক গাঁৱৰ পৰা উঠাই লৈ গৈ আছিল। সেই গাঁৱতে এজন ৰেখা নামৰ মহিলা এজন আছিল। সি বৰ সুন্দৰ আছিল, কিন্তু তাৰ কোনো পোৱালি ছোৱালী নাছিল, যাৰ কাৰণে গাঁৱৰ লোকসকলে ৰেখাক কামোৰ দি আছিল বৰ বেয়াকৈ। এদিনাখনৰ কথা, গাঁৱৰ মহিলাকেইজনে যেতিয়া কুঁৱাৰ ওচৰত পানী ভৰাবলৈ আহে, তেতিয়া এইটো চোৱা, ৰেখা আহি আছে। তাই দেখাত কিমান সুন্দৰ, কিন্তু তাৰ এতিয়ালৈকে কোনো ল'ৰা ছোৱালী নাই। বেছি অৰূপা, তুমি ঠিকে কৈ আছা। এই ৰেখা নামৰ ছোৱালীজনীটো একেবাৰে ধুনীয়া, কিন্তু ঘৰৰ পৰিয়ালক এটা পোৱালি দিব পৰা নাই। তেতিয়া ৰেখাই কয়, মোৰ পোৱালি হওক বা নহওক, আপোনালোকে কিয় তাতে ইমান আপত্তি কৰি থাকে? আপোনালোকে মোৰ দৰে মহিলা এজন, কিন্তু মহিলাৰ দুখ আপুনি বুজি নাপায়। এই কথাবোৰৰ পৰা ৰেখা বহুত দুখী হৈ যায় আৰু সি দুখত থাকিব ধৰে। লাহে লাহে ৰেখাই গাঁৱৰ লোকসকলক কথা কোৱা বন্ধ কৰি দিয়ে, আৰু কেইদিনমান পিছত মাজনিশাত বুটনিটো আহে আৰু ঘুমাই থকা পাৰ্থ নামৰ সৰু বাচ্চাটোক উঠাই কিনি লৈ যায়। মোক এৰি দিয়া, মোক এৰি দিয়া। বুটনি, বুটনি মোক ধৰি লৈ গৈ আছে। মোক এৰি দিয়া, মোক এৰি দিয়া। বুটনি আন্টি, মোক এৰি দিয়া। মই নাযাওঁ, মই নাযাওঁ। মোক এৰি দিয়া, মই সৰু বাচ্চা। মোক এৰি দিয়া, এৰি দিয়া। বুটনিটোৱে বাচ্চাটো হাল্লা কৰি থকা দেখি মুখত কাপোৰ বান্ধি দিয়ে। তইতো বহুত সৰু হয় আৰু নিজকে বহুত জ্ঞানী বুলি ভাবি আছ আৰু মোক বৰবাদ বনাব বিচাৰিছ। বুটনিটোৱে পাৰ্থ নামৰ বাচ্চাটোক উঠাই কিনি লৈ যায়, আৰু পিছদিনাখন মোৰ বাবু ক'ত গৈছে? ৰমেশ দা, আপুনি চাইছে নেকি? মোৰ বাবু ক'ত গৈছে? বহুত দেৰি পৰা বিচাৰি পোৱা নাই। মই মোৰ পোৱালি চাব মই নাথাকি। ক'ত যাবনো ইমান সোনকালে? পাৰ্থ ক'তো নাযায়, ইয়াতে ক'ৰবাত খেলি আছে কিজানি কাৰোবাৰ ঘৰত গৈ কিনি। তুমি গাঁৱৰ চবক সুধি লোৱা ক'ত আছে ক'ত নাই, আগতে হাল্লা কৰি আছে। ৰমেশ দা, আপুনি কি কৈ আছে? মোৰ পোৱালি হেৰাইছে, মই হাল্লা কৰিমেই। আৰু হাল্লাৰ কথা কি? মোৰ পোৱালি যদি হেৰাই চাব ৰমেশ দা, বলক বিচাৰিব যাওঁ। তাৰ পাছত পাৰ্থক গাঁৱৰ লোকসকলে বহুত বিচাৰে, কিন্তু পাৰ্থক কোনো বিচাৰি নাপায়। মোকতো লাগিছে এইটো কাম বুটনিৰে হ'ব পাৰে। সিয়ে কি জানে বুটনি হৈখিনি আমাৰ বাচ্চাবোৰক উঠাই লৈ। আকৌ মাজনিশাত ভয়ানক ভয়ানক শব্দবোৰ আহিবলৈ ধৰে। আপুনি চাইছে নেকি ইমান ভয়ানক ভূত? ক'ত গ'ল মোৰ ল'ৰাটো? কেনেকৈ পাম মই? তাৰ কাৰণে আপুনি কিবা ব্যৱস্থা লওক ন, কিবা কৰক না। বুটনিয়ে আকৌ নতুন এজন বাচ্চা উঠাই লৈ যায়। গাঁৱৰ ৰাইজসকল ৰাতিপুৱা আকৌ জমা হয় আৰু কথা পাতে। চাইছে আপোনালোকে, মই কৈ আছিলোঁ না বুটনিৰ কাম, বুটনিৰ কাম। আপোনালোকে বাহিৰত নোলাব আৰু বুটনিৰ লগত অলপ ভয় খাই থাকিব। বুটনি যদি আহে আপোনালোকে একদম বাহিৰত নোলাব, দৰ্জাটো বন্ধ কৰি ৰাখিব ৰাতি সময়ত, বুজিছে? গতিকে আপোনালোকে নিজৰ ঘৰৰ দৰ্জাটো বন্ধ কৰি ৰাখিব আৰু বাহিৰত নোলাব। আৰু বুটনিটো বহুত খাতাৰনাক বুটনি, আৰু আপোনালোকে বাহিৰত ওলাব চেষ্টা নকৰিব। বুটনিয়ে আপোনাক মাৰি পেলাই দিব আৰু সেয়ে পোৱালিবিলাকক খাই দিয়ে কি জানে। আৰু আপোনালোকে একদম ভয়ত থাকিব, সেই পোৱালিবিলাককে মাৰি আছে চাব। ৰমেশ দা, আপুনি মোতকৈ ডাঙৰ নহ'লে না একদম গানত লঠি ছিঙি দিলোঁ হয়। আৰু কি কৈ আছে ভূত প্ৰেতৰ কথা? এইটো সময়ত কি ভূত প্ৰেত থাকে নেকি? আপুনি জধা মূৰ্খ নেকি একদম? কি কাৰণত ছিঙিব বিচাৰিছে আপুনি? কি কৈ আছে আপুনি? আপুনি বাহিৰৰ পৰা আহিছে, ছায়েন্স পঢ়ি বেছি আহিছে না, সেইকাৰণে আপুনি কৈ আছে। এতিয়া চাওক, ইয়াত গাঁৱত চোৰ নাহে, ইয়াত ভূতনি আহে, ভূতনি। আপুনি গাঁৱৰ চবক সোধক, সুধি চাওক, যিমান মানুহ আছে চববোৰে ক'ব আপোনাক যে ইয়াত ভূতনি আহে। তেতিয়া তাত বুঢ়া ৰমেন্দ্ৰ আহে। মক্কেলহঁত, তহঁতে কাজিয়া কৰি থাক ইয়াত ৰাতিপুৱা ৰাতিপুৱা। সঁচাকৈয়ে সি ঠিকে কৈছে, ভূত আছে ইয়াত, ভূত। ককা, আপুনি ঠিকে কৈছে। এই ৰকিয়ে নামানে না কথা। বাবা ৰকি, তুমি মানিবই লাগিব, এইটো সঁচা কথা। এইটো গাঁৱত বুটনিৰ ৰাজত্ব চলি আছে, সদায় বুটনি। সাধু বাবা এজনক মাতি দেখুৱাই ল'ব লাগিছে। সি দেখোন এতিয়া পণ্ডিত বাবাক মাতিব ওলাইছে, সাধু বাবাক মাতিব ওলাইছে। তাৰ পাছত
গাঁৱৰ লোকসকল আৰু হৰিয়ে মিলিকিনি এজন সাধু বাবাক মাতি লৈ আনে। পণ্ডিত বাবা, মই 2 দিনমান আগত ৰাস্তাৰে গৈ আছিলোঁ, তেতিয়া পিছফালৰ পৰা ভূতনি টাইপৰ কিবা চাউণ্ড শুনি পাইছিলোঁ মই। আপুনি মোক চেক কৰি চাওকচোন কোনজনী ভূতনি হ'ব পাৰে, আপুনি জানিব পাৰে। তহঁতে কি মোক ডক্টৰ ভাবি ৰাখিছ? তোৰ জ্বৰ চেক কৰিম যে। তাৰ পাছত সাধু বাবা তত বহি যায় আৰু ধ্যানত মগ্ন হয়। অলপ সময়ৰ পাছত মইতো কাকো দেখা নাই এতিয়ালৈকে। মোক লাগি আছে ইয়াত ভূতনি নাই, ইয়াত ভূতনিৰ প্ৰকোপ নাই। সাধু বাবা, আপুনি অলপ ভালদৰে চেক কৰকচোন, ক'তবা লুকাই আছে চাগে ভূতনিটো। ঐ দুষ্ট ল'ৰা, তই কি কৈ আছ? লুকা চুপিৰ কথা ইয়াত? তোক বান্দৰ বনাই দিম এতিয়া। চাপ পলাই ইয়াৰ পৰা। তাৰ পাছত সাধু বাবা তাৰ পৰা গুচি যায় আৰু গাঁৱৰ লোকসকল আকৌ দুখিত হয় আৰু ভাবে যে এইটো কাম যদি ভূতনি নহয় তো কাৰ হ'ব পাৰে। কেইদিনমান পাছত আকৌ ভূতনিয়ে নতুন এজন পোৱালীক উঠাই লৈ যায়। গাঁৱৰ লোকসকলে ৰেখাৰ ওপৰত সন্দেহ কৰে। মোকতো লাগি আছে এইটো কাম ৰেখাৰে হ'ব পাৰে, কিয়নো তাৰ কোনো বাচ্চা নাই যে, সেইকাৰণে হিংসাৰ কাৰণে আমাৰ পোৱালীবোৰক লৈ গৈছে কিজানি। বাৰু ৰেখানো আমাৰ গাঁৱৰ বাচ্চাবোৰক কিয় ল'ব? তাৰ কোনো দুখ নাই, তাই নিৰ্দোষ। আপোনাকতো বাদ দিয়ক, আপুনিতো নুকাই ৰেখাক চাই থাকিব, মৰম কয়। আপোনাক কিয় লাগিব যে সি পোৱালি চুৰ কৰে? তাৰ পাছত চবে ৰেখাৰ ঘৰলৈ ওলাই যায়। ঘৰৰ বাৰিন্দাত বহি থাকে। চাওক এইজনী চাওক, এনেকুৱাকৈ বহি আছে আমাৰ পোৱালীবোৰক চুৰ কৰি। ৰূপা বাইদেউ, মইনো আপোনালোকৰ পোৱালীবোৰক কিয় চুৰ কৰিম? আপোনালোকৰ ল'ৰা ছোৱালীয়ে গাঁৱৰ ল'ৰা ছোৱালী মোৰ নিজৰ বুলি ভাবোঁ মই কেতিয়াও এনেকুৱা কাম নকৰোঁ। আজিতো তই বাচি নাযাও, আজি তোক মাৰি পেলাব। আজি গাঁৱৰ মানুহ চব মিলি আহিছো, তোক আমাৰ পোৱালীবিলাক চুৰ কৰিব আহিছে আৰু মহানগিৰি দেখাব আহিছে ইয়াত। ৰূপা বাইদেউ, আপুনি যে মোক বাৰে বাৰে মোকে দুখ দি থাকে আৰু মোকে গালি দি থাকে যে কিয়? মোৰ কি দুখ আছে? মোৰ স্বামী আহিব দিয়ক, তাৰপিছত কথা পাতিব। ৰাইজসকল, মোকতো লাগি আছে সি এনেকুৱা নামানিব, তাক বলক মাৰো আমি মিলিখিনি। ৰূপাৰ কথা শুনাৰ পাছত গাঁৱৰ লোকসকল যিকেইজনৰ পোৱালি চুৰ হৈছিল তেওঁলোকে ৰেখাৰ ওপৰত জোৰ জবস্তি কৰে আৰু বাহিৰৰ গছ এখনত বান্ধি দিয়ে। ৰাতি গোটা বাহিৰত থাকিলে ৰাতিপুৱা নিজেই কৈ দিব সঁচা কথাটো। তাৰ পাছত গাঁৱৰ লোকসকল তাৰ পৰা ওলাই যায়। পিছদিনাখন যেতিয়া ৰেখাৰ স্বামী আহে তেতিয়া ৰেখাক তাৰ পৰা ওলাই ঘৰলৈ আনে। ৰেখা, তুমি কোৱাচোন কোনে এইটো কৰিছে? তাক মই একদম অৱস্থা বেয়া কৰি দিম, অৱস্থা কাহিল কৰি দিম একেবাৰে। পাছত ৰেখাই স্পষ্ট কৰি গোটেইবোৰ কথা কৈ দিয়ে। আচ্ছা, এইটো কথা হয়, তেতিয়াহ'লে আমি এই চোৰজনক চাব লাগিব বিচাৰিখিনি। চাওক, আপুনি আমাৰ গাঁৱৰ গাঁওবুঢ়া হয়, আপুনি মোৰ লগত ৰাতি পহৰদাৰ কৰক যে কোনে পোৱালিবোৰ চুৰ কৰে, কোন ভূতনি আহে চাওঁ নহয়। গাঁওবুঢ়া মানি যায় আৰু ৰাতি কেইজনমান মিলি কিনি পহৰদাৰ কৰে গাঁৱত। ৰেখা চোৱা, এইয়া আহি গ'ল, ভূতনিটো আহি গ'ল। এতিয়া চোৱা আৰু এজন ল'ৰাক উঠাই কিনি লৈ গৈ আছে। ব'লা চাওঁ আমি ক'ত যায় ভূতনিটোৱে। তাৰ পাছত সি আৰু গাঁওবুঢ়া ভূতনিটোৰ সন্ধানত গুচি যায়। ভূতনি, ক'ত গৈছ তই? ৰখি থাক, মই তোক নহ'লে জ্বলাই দিম এইটো জুই দি। গুচি যা তই ইয়াৰ পৰা, নহ'লে মই ভূতনি তোক মাৰি পেলাম, তোক খাই দিম। জলদি পলাই যা আৰু জুইটো আঁতৰ। খন্তেক পিছতে যেতিয়া ভূতনিৰ দেহাটো জ্বলাই দিয়ে তেতিয়া ভূতনিৰ কাপোৰখিনি জ্বলি পুৰি যায় আৰু ভূতনিটোৰ মুখতাটো এৰাই দিয়ে, মাস্কটো এৰাই দিয়ে। তাৰ পাছত দেখা পায় যে সি ৰমেশ, আৰু ৰমেশে চিঞৰি চিঞৰি ক'বলৈ ধৰে চবকে, বচাওক বচাওক বচাওক, মই ভূতনি নহয়, মই ৰমেশ হয়, আপোনালোকে মোক কিয় জ্বলাই দিছে? পানী দিয়া, মোক কোনোবা পানী দিয়া, মই ৰমেশহে, মোক কিয়নো মাৰিলে আপোনালোকে? মোক নামাৰিব আপোনালোকে, মই ৰমেশ, এৰি দিয়া, মোক পানী দিয়া, পানী। এইবোৰ চাই কিনি গাঁৱৰ প্ৰত্যেকজন লোক আচৰিত হয়। তই প্ৰথমত কৈ আমাৰ গাঁৱত যিমানখিনি পোৱালি আছিল চবক চুৰ কৰি ক'ত ৰাখিছ? চব এইটো গুফাতেই আছে, চব ভালেই আছে। মোক বচাওক। তাৰ পাছত গাঁৱৰ বাকী কেইজন লোক তাত আহি উপস্থিত হয় আৰু ৰমেশৰ জুইটো নুমুৱাই দিয়ে। মোক আপোনালোকে ক্ষমা কৰি দিয়ক, ময়ে আছিলোঁ যিজন এইবোৰ পোৱালিবিলাকক বিক্ৰী কৰি ডাঙৰ মানুহ হ'ব বিচাৰিছিল। গাঁৱৰ মহিলাবোৰক খং উঠে আৰু ৰমেশক পিটিবলৈ ধৰে।
তোমালোক এৰি দিয়া, ইয়াক পুলিচক ধৰাই দিম, পুলিচে যি কৰে কৰক। পাছত গাঁৱৰ প্ৰত্যেকজন লোকে নিজৰ নিজৰ পোৱালিবোৰ ভালে ভালে পাই যায়। ৰেখা ভনী, মোক তুমি ক্ষমা কৰা, মোৰ ভুলতেই তোমাক সন্দেহ কৰিলোঁ, চৰি। I don't care.